আজি মই বনাবলৈ লৈছোঁ তিলৰ পিঠা। চাউলকেইটা প্ৰথমে তিয়াই থ'লোঁ। বৰা চাউলকেইটা প্ৰথমে তিয়াই ল'লোঁ। তাৰ আধা 2 ঘণ্টা 3 ঘণ্টামান ৰাখি তাৰপিছত খৰাহিটোত টুকি দিলোঁ। সৰ্বসাধাৰণতে মানুহে বিহুত তিলপিঠা খাই বেয়া পায়। সেইকাৰণে বিহুত মানুহে তিলপিঠাটো বৰ নেখায়। সেইটো কাৰণে মই আজি বিহু যোৱাৰ পাছত আকৌ কেইটামান বনাবলৈ লৈছোঁ। তাকে তিলপিঠাকেইটা আৰু চাউলটো টুকাৰ পাছত 3 ঘণ্টামান পানীটো নিয়ৰ হ'বলৈ দিলোঁ। পানীখিনি যোৱাৰ পাছত মই মিক্সিত লৈ গুড়ি কৰিলোঁ। এতিয়া আমাৰ গুড়ি কৰি হৈ গৈছে। এতিয়া পিঠাগুড়িখিনি চালিম। বৰা চাউলৰ পিঠাগুড়ি সদায় 2 বাৰ চালিব লাগে। এতিয়া পিঠাগুড়িখিনি 2 নম্বৰ বাৰ চালি আছোঁ। পিঠাগুড়িখিনি চালি হৈ গ'ল। বাতিটোত ধুনীয়াকৈ ভৰাই ল'ম। তাৰপিছত অলপ হেঁচি দিম। এতিয়া হেঁচি পেলাই অকণমান দেৰি ঢাকি থৈ দিম। বৰা চাউলৰ পিঠাগুড়ি আঠাটো উৰি গ'লে পিঠা নুঠে। এয়া মই এতিয়া থৈছোঁ ঢাকি পেলাই। হ'ল। গুড় লৈছোঁ এপোৱামান লৈছোঁ। তাৰপিছত এতিয়া তিল দি দিছোঁ ইয়াত। তিল দিছোঁ। তাৰপিছত মই কমলা টেঙা বাকলি দিওঁ। কমলা টেঙা বাকলি দিলে সোৱাদটো ধুনীয়া হয় খাবলৈ। তাতে খোৱা কফু 2টামান দি দিছোঁ গুড়ি কৰি। পিঠাটো খাবলৈ ধুনীয়া হয়। গুড়ি কৰি ইয়াত দি দিছোঁ। পিঠাটো গুড়ি কৰি সানি লৈছোঁ। ইয়াত গুড়ি আৰু তিলবোৰ সানি লৈ এতিয়া পিঠা ভাজিবলৈ চৌকাত জুই জ্বলাই লৈছোঁ। চৌকাফালে দেখুৱাই দিবা।
এতিয়া হেতাত পিঠাগুড়ি লৈ তেলখনত মেলি দিছোঁ। তাত এতিয়া তিল গুড় কণা অলপ দি দিছোঁ। এতিয়া মই অলপ উঠিছে, মই পিঠাটো ভাজি বনাই দিম। এইটো পিঠা পিঠাগুড়ি অলপ লৈ এইটো পিঠা কেতিয়া হৈছে মই থালখনত থৈ দিছোঁ। উতৰাই নিদিওঁ। এইটো বেয়া হৈছে দেই। এতিয়া মোৰ পিঠা বনাই হৈ গ'ল। আপোনালোকেও বনাই খাই চাব। যদি ভাল পায় মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।